নমস্কাৰ, আজিলৈ ইটাখলালৈ বিজয়াদশমী উপলক্ষে ইটাখলাত এখন ডাঙৰ মেলা আৰু লগতে ৰাৱণ দহন কাৰ্যসূচী আয়োজন কৰা হৈছিলে। যিহেতু আজিলৈকে ৰাৱণ দহন কাৰ্যসূচী টিভিতে চাই আহি অহা হৈছিলে, সন্মুখৰ পৰা আজিলৈকে চোৱা হোৱা নাছিলে। তো এইবাৰ লগৰকেইটাৰ লগত আলোচনা কৰি ইটাখলালৈ গ'লোঁ ৰাৱণ দহন কাৰ্যসূচী চাবলৈ। কিন্তু ৰাৱণ দহন চাব গৈ মোৰ এই চকুৰিতহে চকু গৈ থাকে বাৰ বাৰ। আৰু এইবিলাক বাদ দিয়ক, চকুৰিৰ কথা পাছত। বহুতো নীতি নিয়ম হোৱাৰ পিছত ৰাৱণ দহন কাৰ্যসূচী ফাইনেলি হৈ গ'ল। আৰু কিন্তু মই এইখিনিতে আপোনালোকক এটা কথা কওঁ, কেতিয়াবা যদি এনেকুৱা অনুষ্ঠান চাব যায় বা জুইৰ লগত কিবা এনেকুৱা অনুষ্ঠান চাব যায়, আপোনালোকে অলপমান আঁতৰিয়ে থাকিব। কাৰণ আমি বহুত দূৰত থকাৰ পাছতো এনেকৈ বোম বা এনেকৈ জুইৰ ফিৰিঙতি আমাৰ গাৰ পিনে ছিটিকি আহিছিলে। তো সেইখিনিক লৈ আপোনালোকেও সদায় সাৱধান হৈ থাকিব। আৰু ৰাৱণ দহন কাৰ্যসূচী চাই আমি মেলালৈ ঢাপলি মেলিলোঁ আৰু মেলাত যথেষ্টখিনি মানুহৰ সমাৱেশ ঘটিছিলে। আৰু এনে বাচ্চাকেইটাক দেখি মোৰো উঠিব মন গৈছিল, কিন্তু সুধিলোঁ দাদাক উঠিব নিদিয়ে আৰু কি কৰিব, বয়স নাই বুলি কৈছে। তো বয়স থকা বস্তু এটাত উঠি দিলোঁ চকুৰিত, যিহেতু আজিলৈকে চকুৰিত উঠা নাছিলোঁ। আৰু উঠি লৈ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ মোৰ কেনেকুৱা লাগিল চাওকচোন বাৰু। ফাইনেলি ৰখিলে ৰিলিজ একো নাই।